মই নিজে খুব সন্তুষ্ট কাৰণ আমাৰ মাগুৰমাৰীৰ উনু বাইদেউহঁতৰ লগত বহুত আমাৰ ৰাভা এই মাগুৰমাৰী ৰাভা বস্তিৰ পৰা বিজেপিলৈ যোগদান কৰিছিলে কিন্তু আমি এইটোৱে ক'ব লাগিব আমি এইটো সফলতা পাইছোঁ আকৌ তেখেতসকলে বিজেপিক এৰি পেলাই আমাৰ BPF দলীয় আহিছে আমি কোটি কোটি তেখেতক আমি ধন্যবাদ দিব লাগিব কাৰণ বাইদেউ অলপ আগত নিজে কৈছে আমি বিজেপিলৈ গৈ পেলাই আমি আমাৰ যিটো আমি আশা কৰিছিলোঁ এইটো একো নাপালোঁ গতিকে এতিয়া আমি আকৌ BPFলৈ ঘূৰি আহিছে সেইকাৰণে মই এজন আমাৰ বনগাঁও সমষ্টিৰ এজন ইনচাৰ্জ হিচাপত বা দায়িত্ব লোৱা হিচাপত মই তেখেতসকলক মই আদৰণি জনাইছোঁ আৰু অন্তৰীৰ পৰা মষ্ট ৱেলকাম কৰিছোঁ আমি আগৰ পৰাই এই BPFত দলে বলে কাম কৰি আহিছিলোঁ মাজত আমি আৰু এই আমাৰ বিজেপিত যোৱা নিচিনা হৈছিলে কেইমাহমান আমি আৰু তাত আৰু ইমান নাপালোঁ আমি সেইকাৰণে আমি আকৌ আৰু আমাৰ BPF দলক ভাল পাই আহিলোঁ আৰু আকৌ পুনৰাই আৰু যোগদান দিলোঁ আমি ৰাইজক আপুনি কি আহ্বান জনাব বাইদেউ ৰাইজক আমি আমাৰ এই BPF দলক আমি দলে বলে কাম কৰি যাওঁ বুলি আমি আশা কৰোঁ আমাৰ BPF দল হৈ এইটোৱে মোৰ